গুড মৰ্নিং স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি হৈছে গ্ৰাম্য মেলাৰ প্ৰথমটো দিন আৰু এতিয়া মই গ্ৰাম্য মেলালৈ যাবলৈ ওলাই মেলি ৰেডি হৈ ল'লোঁ এতিয়া যাবলৈ ওলাইছোঁ চাই থাকক ভিডিঅ'টো আজি বহুত মজা হ'ব ভিডিঅ'টো আৰু আজি জুবিন দা আহিব সকলোবিলাক দেখুৱাম মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সকলো চাব পাব আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈ আৰু এয়া এতিয়া দেখিছে আমি গ্ৰাম্য মেলা স্থলী পালোহি আৰু বলকচোন ভিতৰলৈ সোমাই যাওঁ কি হৈছে চাওঁগৈ ভলীবল হৈ আছে ভণ্টিহঁত আছে ধুনীয়াকৈ সাজি কাচি ওলাই আহিছে প্ৰগ্ৰেমত নাচিবৰ কাৰণে আৰু এয়া ভণ্টিহঁতৰ নামকেইটা কৈ দিয়া এজনী এজনীকৈ মোৰ নাম তৰা সোণোৱাল নিকিতা বৰচকীয়া মৌনী সোণোৱাল আৰু তোমালোকে দৰ্শকক কিবা এটা কৈ দিয়া ভিউজত আমাৰ বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব আৰু গ্ৰাম্য মেলা চাবলৈ সকলোকে মাতা আহিব আমাৰ টেঙাখাত গ্ৰাম্য পৰ্যটন মেলালৈ সকলোৱে আহিব চাই ভাল পাব ইয়াত নৃত্য হ'ব ছিংগাৰ আহিব জুবিন অহাৰ কথা আছে 4টা বজাত জুবিন দা আহিব জুবিন দা আহিব আৰু তোমালোকে কেতিয়া নাচিবা আমি টাইমটো দিব নোৱাৰি খালি ৰাতি বুলি জানো ঠিক আছে আৰু কিবা এটা ক'বা নেকি কি জনগোষ্ঠী মিক্স হৈ নাচিছা আমি 7টা জনগোষ্ঠী বুলি জানো আৰু এইবিলাক বড়ো মিচিং লেবাৰ নেপালী তিৱা আহোম মানে বিহু সেইবিলাক 7 জনগোষ্ঠী ঠিক আছে ধুনীয়াকৈ নাচিবা থেংক ইউ বাই বাই আমাৰ আছে ডিম্বেশ্বৰ দা কেনেকুৱা লাগিছে ভালে আছোঁ ঠিকে খুব জবৰদস্ত মানে প্ৰগ্ৰাম হৈছে আৰু মানুহ যথেষ্টখিনি আজি 15 দিনা যথেষ্টখিনি সমাগম হৈছে মানুহ আৰু সন্মুখত সেইফালে ভলীবল খেল হৈ আছে আৰু ষ্টেজত চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিছে সৰু কণ ছাত্ৰ ছাত্ৰীসকলে আৰু এতিয়া জীৱনৰ ৰং প্ৰণৱ দা আহি আছে তাকে ৰখি আছোঁ গেটৰ মুখত কেতিয়া আহিব বুলি আমি গোটেইখিনি এতিয়া ৰখি আছোঁ আৰু প্ৰগ্ৰেম এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই হ'বগৈ আৰু দেৰি আছে 3টামান বাজিবগৈ চাগে আৰু ভাগ্যলক্ষী ব্লগ চেনেলটো চাব আপোনালোকে ছাবস্ক্ৰাইব কৰিব মৰম দিব খুব ধুনীয়া ভিডিঅ' প্ৰণৱ দা আহি আছে আগবঢ়া আনুগা বুলি আহিছোঁ ডিম্বেশ্বৰ দা গৈ আছে এয়া আমাৰ প্ৰণৱ দা পাই গ'লহি প্ৰণৱ দা পালেহি এইফালে আছে আমাৰ নীলোৎপল দা নমস্কাৰ কেতিয়া পালেহি আজি পুৱা পালোহি ভাগ্যলক্ষ্মী ভাল লাগিলে আৰু নতুন বছৰ শুভেচ্ছা থাকিল তোমালৈ আৰু আপোনালৈ থাকিল আৰু অসমৰ দৰ্শকলৈ মোৰ ফালৰ পৰা নতুন বছৰ শুভেচ্ছা থাকিল ভাল লাগিছে টেঙাখাটত যি গ্ৰাম্য মেলা আয়োজন কৰিছে প্ৰথমবাৰৰ কাৰণে অসমত হৈ আছে ইমান ডাঙৰ গ্ৰাম্য মেলা ভাল লাগিছে লগতে জুবিন দা আহিব জুবিন দাৰ নামত পথ উৎসৰ্গা কৰা হৈছে বিভিন্ন শিল্পী কলা কুশলী ইয়াত উপস্থিত থাকিব তো ভাল লাগিব বহুত ধুনীয়া অনুষ্ঠান আপোনালোকো আহক আৰু কি ক'ম আৰু মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়ক এই নামটো কি দিছে চেনেল ভাগ্যলক্ষী ফুকন বুলি আছে তাইৰ নামতে খুব ধুনীয়া এটা চেনেল আছে তাইও দেখুৱাব এই অনুষ্ঠানটো লগতে আশে পাশে যিমানবিলাক অনুষ্ঠান হয় সেইসমূহো দেখুৱাব তো আপোনালোকে চাব ভাল পাব কমেণ্ট কৰিব মৰম দিব থেংক ইউ আৰু আপোনাক লগ পাই বহুত ভাল লাগিল থেংক ইউ মোৰ ভাল লাগিল দেই প্ৰণৱ দা টেঙাখাটৰ ছোৱালী হাতেৰে ফুচকা খাম এতিয়া আমি গ্ৰাম্য পৰ্যটন ফুচকা খাব লাগিছে কেনেকুৱা হয় টেষ্ট কৰি যাম ন আৰু কিবা কওক ভাল লাগিছে আচলতে কষ্টৰ সাৰ্থক হৈছে গ্ৰাম্য পৰ্যটন মেলাৰ আজি প্ৰথমটো দিন খুব সুন্দৰকৈ আহিছোঁ আৰু ইমান সুন্দৰকৈ বিশেষকৈ টেঙাখাটবাসী ৰাইজে মৰম দিছে তাৰ কাৰণে সকলোলৈ ভাগ্যলক্ষ্মী ভিডিঅ'ৰ দ্বাৰা একদম নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ সকলোকে আমি এতিয়া ফুচকা খাম তুমি খাব লাগিব লগত ঠিক আছে আৰু এইফালে দেখিছে আমাৰ গাঁৱৰ ৰাইজে খুব ধুনীয়াকৈ সজাই থৈছে প্ৰদৰ্শনীৰ কাৰণে এয়া বাঁহৰ বস্তু আছে আৰু খেতি কৰা সঁজুলি আছে জুতিকা আত্মসহায়ক গোট আৰু এইফালে আছে আমাৰ বা কি পাম দোকানত নাৰিকলৰ পিঠা আৰু এইফালে কি আছে এইখিনি হ'ল জলফাই মিঠা আচাৰ এইখিনি জলফাই জ্বলা আচাৰ আৰু এয়া পিঠা লাডু আৰু এইখিনি নাৰিকল লাডু এইখিনিও আচাৰ আৰু এইফালে ৰপিচটো লিখা আছে বৰদৈ আচাৰ 50 ৰুপিজ এইটো ঔটেঙাৰ মিঠা আচাৰ 50 ৰুপিজ এইটো নহৰু 50 ৰুপিজ আৰু
জ্যোতিকা আত্মসহায়ক গোট। আৰু আপোনালোকৰ দোকানত কি কি পাব? আমাৰ ইয়াত বৰ্তমান আচাৰ আছে আৰু ঠেকেচা পিঠা, তিল পিঠা, জেং পিঠা আৰু পাহৰি গৈছোঁ নহয়, বিভিন্ন ধৰণৰ আচাৰ আছে, ৰচুন আচাৰ আছে, তাৰপৰা খৰিচা আচাৰ আছে আৰু শিলিখাৰ পেকেট আছে আৰু সৰু ল'ৰা ছোৱালী খেলনা বস্তু আনিছোঁ। তাৰ লগতে ঠেকেচা পিঠা আছে, তিল পিঠা আছে আৰু নাৰিকলৰ লাড়ু আৰু চাউলৰ পিঠাৰ লাডু আছে। তাৰপৰা আৰু আমি বৰ্তমান এতিয়া মটৰ ঘুগুনি আৰু লুচি ভাজি বনাবলৈ এতিয়া আমাৰ অনুপম দা আছে, কিবা এটা কৈ দিয়া। নমস্কাৰ। তো ভাল লাগিলে ভণ্টিক লগ পালোঁ, তো সকলোৱে ভণ্টিক ছাবস্ক্ৰাইব কৰিব আৰু আহিলোঁ যিহেতু নেকি আমাৰ ওচৰৰে টেঙাখাত। তো সকলোৱে আহক, উপভোগ কৰোঁ এটা দিন আৰু দুদিন আছে, দুদিনীয়া কাৰ্যসূচী, তিনিদিনীয়া কাৰ্যসূচী মানে আপোনাৰ কাৰ্যসূচী লৈছে তেওঁলোকে। তো আপোনালোকে আহক, তো ভালদৰে উপভোগ কৰোঁ একেটা দিন। তো তাকে ক'লো আৰু দাদাৰ ইউটিউব চেনেল এটা আছে, দাদাৰ চেনেলটো কি বুলি আছে? গগৈদা ব্লগছ, সকলোৱে চাব, ছাবস্ক্ৰাইব কৰি দিব দাদাৰ চেনেলটো। ধন্যবাদ, ভাল লাগিল। লগ পাম। আৰু কিছু সময় পিছতে আমাৰ মৰমৰ জুবিন দা পাবহি আমাৰ গ্ৰাম্য মেলাস্থলীৰ। আৰু এয়া দেখিছে জুবিন দাক আদৰিবৰ কাৰণে NCC ক্ৰেডেটসকলে সকলো সাজু হৈছে। এয়া দেখিছে ফাইনেলি আমাৰ সকলোৰে মৰমৰ জুবিন দা আমাৰ গ্ৰাম্য মেলাস্থলী পালেহি। আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আপোনালোকে, সকলোখিনি অলপ অলপকৈ দেখাবলৈ চেষ্টা কৰিম যিমানকণ পাৰোঁ। ফুটবল খেলিব লগাই দিব নেকি? এনিৱে, আৰু যিহেতু সকলো সমাবেত হৈছোঁ ধুনীয়াকৈ দুলাল গাড়ী মন চিট হয় চিট চিট একদম নতুন গান এটা গাওঁ, গানটো মই ৰিলিজ কৰা নাই, ৰিলিজ কৰিম এই বছৰ। ভিডিঅ'টো বনাবলৈ গৈ আছোঁ আৰু আমাৰ অলপ বেলেগ কিমান দৰা বছৰ নাজানো, চেষ্টা কৰিব। তোমাৰ কথাৰ দৰে কথার বকুল বন খুবা জানে বকুল বন খুবা জানে তোমার কথার দরে তোমার কথার দরে অপরাধী অকল ঘরে বকুল বন খুবা জানে বকুল বন খুবা জানে তোমার কথার দরে তোমার কথার দরে
ৰজাই পাণ ধুইছিলে ইমান ডাঙৰ বেপাৰ ইয়াৰ পৰা হৈছিলে জালুকনী পুখুৰীত কি হৈছিল সকলোৱে আপোনালোকে জানে ইয়াৰ উপৰি আৰু বহুতকেইটা স্থান দৰ্শন কৰিবলৈ আছে যিটো মই গণসংযোগ অনুষ্ঠানটোত দেখুৱাম বাৰ্তালাপত মই দেখুৱাম ঘূৰিছোঁ ফুৰিছোঁ বুজিছোঁ আৰু যিহেতু মই হিষ্ট্ৰীৰ ষ্টুডেণ্ট আছিলোঁ এইবিলাকক মই বেছিয়ে ভাল পাওঁ আৰু টেঙাখাটৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কামখিনি কৰি যাম আৰু দাদাটো আছে দাদাৰ পথেৰে আগুৱাই গৈ থাকিম ইমান দিন কাম কৰি আছোঁ অশেষ ধন্যবাদ জুবিন দা আপুনি আহিলে আৰু টেঙাখাটক আমি আৰু আগুৱাই লৈ যাম বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিম ধন্যবাদ বিশেষভাৱে ধন্যবাদ জনাইছোঁ আচলতে আমি শিল্পীসকলক জীয়াই থাকোঁতে সন্মান দিব লাগে যিটো টেঙাখাটবাসী ৰাইজে কৰিছে হয়নে নহয় আৰু সকলোৱে এটা কথা একেলগে কওক জয় জুবিন দা বঢ়িয়া ধন্যবাদ প্ৰথমে সকলোকে মৰম আৰু শ্ৰদ্ধা নিবেদিছোঁ আৰু জুবিন দাক প্ৰথমতে প্ৰণাম জনাইছোঁ প্ৰথমবাৰ মঞ্চৰ কাষত পাইছোঁ আৰু মঞ্চত উপবিষ্ট সকলোকে প্ৰণাম জনাইছোঁ একদম প্ৰথমৰ পৰা টেঙাখাটবাসী ৰাইজৰ নিশ্চয় মনত আছে মই প্ৰচাৰ কৰি আছোঁ অনুষ্ঠানটো প্ৰায় 2টা ভিডিঅ' কৰিলোঁ চক্ৰদাৰ লগতো এটা কৰিলোঁ ধুনীয়াকৈ তো সকলোৱে ইমান মৰম সঁহাৰি জনাইছে তাৰ বাবে অশেষ ধন্যবাদ বিশেষকৈ চক্ৰদাই এটা কথা ক'ব পাহৰি গ'ল মই সেইষাৰ কৈ দিছোঁ ইয়াত ঐতিহাসিক এখন পুথি আছে প্ৰায় 300 বছৰ পুৰণি পুথিঘৰ তো সেই পুথিখনৰ হৈও খুব সুন্দৰকৈ গণসংযোগ কৰিছে চক্ৰদাই জুবিন দাই খুব সুন্দৰকৈ কৈ গৈছে বিশেষকৈ এটা কথা যে কি অকল পথটো নামকৰণ কৰিলে নহ'ব বৃক্ষৰোপণ কৰিলে প্ৰতিপালন কৰিব লাগিব আৰু পৰিপাটিকৈ ৰাখিব লাগিব গতিকে সেই কথাষাৰ যাতে সকলোৱে ৰাখে তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ আৰু জুবিন দাকো ইয়াত উপস্থিত হৈ খুব সুন্দৰকৈ শুভাৰম্ভ কৰিলে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেষত সকলোৱে একেলগে কওক পথটো চাফ চিকুণতা ৰাখিম বুলি 1 2 3 কম ঠিক আছে 1 2 3 সকলোৱে একেলগে কওক চাফ চিকুণতা ৰাখিম ধন্যবাদ আখৰে পালন কৰিব লাগিব নহ'লে অহা বছৰ কিন্তু ইয়ালৈ ভিডিঅ' কৰিবলৈ আহোঁতে মই কিন্তু টেঙাখাটবাসীৰ ৰাইজে চাফা নাই কৰা বুলি ক'ম ধন্যবাদ